নমস্কাৰ বন্ধুসকল, প্ৰথমে আপোনালোকক কাতি বিহু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আৰু আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি কাতি বিহু উপলক্ষে এটি সৰু ভিডিঅ' বনালোঁ। গতিকে ভিডিঅ'টো যদি কিবা ভুল ভ্ৰান্তি বা কিবা নক'বলগীয়া কথা ক'লোঁ, গতিকে ক্ষমা কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। ল'ৰা আছনে? বহিছোঁ দে। বহুত গৰম বুজিছ। কি কৰি আছিলি? বিহু বুলি যা যোগাৰ কৰিলোঁ আৰু নাৰিকল কাটিলোঁ, এই তুলসী ভেটি বনালোঁ, কলপাত পাৰিলোঁ। বাকী বিহু যা যোগাৰ কেনেকুৱা চলিছে? বিহুনো কি গোটাবি আৰু একো গোটোৱা নাই বুজিছ। পৰিস্থিতি যিহে আৰু বস্তুৰ যিহে দাম, কেনেকৈ মিঠাতেলৰ 280 টকা, 250 টকা, 220 টকা মিঠাতেলৰ দাম, কেনেকৈ তই পিঠা বনাবি আৰু? বিহু চিহু নাই আৰু বুজিছ। এই সন্ধিয়া প্ৰসাদ কেইটামান দিছোঁ আৰু থাপনাতে, সেয়াই আৰু যাবি এপাক আৰু। নাই আমাৰো বৰ বিশেষ একো নাই, সেই তিলপিঠা কেইটামান বনাইছে সপাই আৰু এই সন্ধিয়াকৈ প্ৰসাদ কেইটামান দিছোঁ আৰু সেয়াই আৰু। যিহে বস্তুৰ দাম, ক'তনো কিডাল আৰু গোটাবি আৰু, সেই তেনেকুৱাকৈ চলিব আৰু বুজিছ। সেই আমি যেতিয়া সৰু আছিলোঁ যে, তেতিয়া কথাবিলাক মনত পৰিলে যে কি লাগে আমি সৰুতে বা লাড়ু, তিলপিঠা, বৰপিঠা, চিৰা দৈ, কোমল চাউল, এৱা গাখীৰ, তিলৰ লাড়ু, এইবিলাক কত যে কি গোটাইছিলে সেইবিলাকতো আজিকালি আৰু ক'ত মানুহে গোটাব। হয় দেও। আকৌ তোৰ আগতে বিহু বুলি ক'লে আমি এসপ্তাহ 10 দিনৰ আগৰ পৰাই আমাৰ মনটো কেনেকুৱা লাগি থাকে। মাঘৰ বিহু আহিলে এমাহৰ আগৰ পৰাই আমি নৰা কাটিবলৈ যাওঁ, বাঁহ গোটাওঁ। তাৰপিছতে তোৰ কাতি বিহু আহিলে আমি একদম ৰাতি আমাৰ টোপনি নাহে, ৰাতিপুৱা কেনেকৈ তুলসী ভেটি বনাওঁ, ফুলৰ মালা দিওঁ, কলপুলি দি ফুল সজাওঁ, সন্ধিয়া প্ৰসাদ দিয়ে। তাৰপিছত আকৌ বহাগ বিহু আহিলে হুঁচৰি গাই পইচা লওঁ। তাৰপিছতে তোৰ কাপোৰ কিনো, কিমান যে ফূৰ্তি আছিলে হয় তেতিয়া। বা আজিকালি এইবিলাক আৰু ক'ত আছে, আজিকালি আমাৰ মানুহৰ সময়েই নাই। তাকে যিমানে দেশখন উন্নতি হৈ গৈ আছে, যিমানে টকা পইচাবিলাক হৈছে, মানুহে এইবিলাক অসমীয়া সংস্কৃতিবিলাক, বিহু উৎসৱ পাৰ্বণ এইবিলাক মানুহে পাহৰি গৈছে। মানুহে কেনেকৈ মডাৰ্ণ হ'ব পাৰোঁ, পৰিস্থিতিৰ লগত চলিব পাৰোঁ, সেইটো বিচাৰি ফুৰিছে। কিন্তু আমাৰ অসমীয়া সংস্কৃতিটো কোনেও ৰাখিবলৈ চেষ্টা কৰা নাই বুজিছ। আগতে বিহু বুলি ক'লে ইঘৰে সিঘৰে কেনেকুৱা এটা পৰিৱেশ। আজিকালি বিহু কোনো গুৰুত্বই নিদিয়ে। নাই এইবোৰ আজিকালি বিহু। আজিকালি তই ল'ৰা ছোৱালী এটা সুধচোন বিহুৰ বিষয়ে, কেইটাই ক'ব পাৰিব। আজিকালি সিহঁতক সেই মোবাইল এডাল দি দিয়ে আৰু সেই গেমত, ইউটিউবত সেইবিলাকহে আৰু সৰু পোৱালি আৰু ফেচবুক, গেম, ইউটিউব এইবিলাকহে আৰু। তই সুধচোন কাৰোবাৰ তাক বিহুৰ বিষয়ে কেইষাৰি ক'ব পাৰে। এইবিলাক বিহু উৎসৱ পাৰ্বণ এইবিলাক পাতিবলৈ সময় নাই। বিয়া ভাওনা ৰাস এইবিলাক আমাৰ পাতিবলৈ সময় নাই। আমাৰ মানুহে কেনেকৈ জন্মদিন এটা হ'লে কেক কাটোঁ, বিয়াখন কেনেকৈ ষ্টেণ্ডাৰ্ড পাতোঁ, এসোপামান সৰহকৈ খুৱাই কেনেকৈ পাৰ্টি কৰোঁ, এইবিলাকতহে আমাৰ মানুহবিলাক ইচ্ছুক। আমাৰ মানুহ যে অসমীয়া সংস্কৃতি বিহু, ৰাস, ভাওনা এইবিলাক আমাৰ মানুহৰ গুৰুত্ব নাই। সেয়েহে বাপতি সাহোন আমাৰ বিহুটো কিছুমানে আকৌ কি কয় উপলুঙা কৰে। কিছুমানে আকৌ বিহুটো মডাৰ্ণ কৰিবলৈ চায়, কিছুমানে আকৌ বিহুটো এনজয় কৰে। বিহুটো আমাৰ অসমীয়া সংস্কৃতি। আমি বিহুটো নিজৰ অসমীয়া সংস্কৃতিটোকে আমি ভালকৈ পালন কৰিব নোৱাৰোঁ, আমি আকৌ বেলেগৰ সংস্কৃতি পালন কৰোঁ। আমি বিহুটোকে ভালকৈ উদযাপন কৰিব নোৱাৰোঁ, বিহুটোকে ভালকৈ নাপাতোঁ, আমি আকৌ বেলেগ উৎসৱ পাতোঁ। বাৰু বাদ দে, এইবিলাক কৈ কি লাভ আছে বাৰু। যি নহওক আমাৰ বাপতি সাহোন বিহুটো আমি ভালকৈ উলহ মালহে উদযাপন কৰিব লাগে। টকা পইচা নাথাকিলেও আমি নিয়ম নীতিখিনিয়ে ভালকৈ পালন কৰিব লাগিব। পিঠা পনানো কি আৰু, যিহেতু আৰু পৰিস্থিতি বেয়া, টকা পইচা নহ'লেতো আমি কৰিব নোৱাৰোঁ। গতিকে আমাৰ বিহুটো আমি ভালদৰে উদযাপন কৰিব লাগিব। সেয়ে সকলোৱে বিহুটো ভালদৰে উদযাপন কৰক। বিহুটো কেতিয়াও অৱহেলা নকৰিব, উপলুঙা নকৰিব। বিহু আমাৰ জাতীয় উৎসৱ। সেয়ে আজি কাতি বিহু উপলক্ষে এই ভিডিঅ'টো বনালোঁ। গতিকে সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।